মনে কৰা নাছিলো ইণ্ডিয়ান আইডলৰ কিমান পাৰ্টিচিপেট অল দ্য বেষ্ট ডেফিনেটলি হেতুৰো এটা ভাল হৈছে প্লাস পইণ্ট बोलुका লাগিছে ধুনিয়া Hey guys, welcome back to Crazy Couple Jinban. মই বনস্মিতা জিন্তু আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আন এটি নতুন ব্লগলৈ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আমাৰো তামাম আৰু একচুয়ালি এতিয়া একদম ৰাতিপুৱাই গৈ আছো আমি দুয়ো জিমত আৰু জিমত এটা আজি ধামাকা কম্পিটিশন আছে আৰু ইউ তাতে যোগদান দিব মানে খেলিব বডি বিল্ডিং পাৱাৰ লিফটিং এইবোৰটো মই জানো কিন্তু আজি কি হয় আছে কম্পিটিশনটো আজি কম্পিটিশনটো পাৱাৰ লিফটিং হয় কিন্তু ষ্টাইলটো ক্ৰসফিট ষ্টাইলত মানে কৰিব পাৱাৰ লিফটিং অলপ বেলেগ ক্ৰসফিট মানে কি মানে ক্ৰসফিট মানে মই নাজানো বহুতে চাগে জানে আৰু মই নাজানা নিচিনা চাগে কোনোবা নাজানিবও পাৰে মানে টাইম লিমিট এটা ধৰি দিব হা টাইম লিমিটৰ ভিতৰত পাৱাৰ লিফটিঙৰ যিকেইটা মানে সিকোয়েন্স আছে না এটা কমপ্লিট কৰিব লাগিব আচ্ছা ঠিক আছে পাৱাৰ লিফটিঙত তেনেকুৱা নহয় ওয়েট হিচাপত হয় কিমান ওয়েট কিন্তু ইয়াতে ওয়েটও আছে প্লাস টাইমও আছে মানে কিমান স্পিডত কৰিব পাৰি এনেকুৱা ওকে ফাইন সো আজি অল দ্য বেষ্ট মোৰ ফালৰ পৰা থ্যাংক ইউ আশীৰ্বাদ আছে দে মোৰ সদায় আশীৰ্বাদ আছে সো এতিয়া আমি গৈ আছো তাত গৈ লগ পাই আছো আপোনালোকক ক'ত আছে জিম মই দেখাই নাছিলো এইটো একচুৱেলি আজি আমি বেলেগ জিমত বেলেগ ব্ৰাঞ্চত আহিছোঁ জিমটো একে বাৰু ব্ৰাঞ্চটো বেলেগ বেলতলা ব্ৰাঞ্চত আহিছোঁ আমি এনে হাতীগাঁৱত মাৰোঁ ত' ইয়াতে হ'ব খেলটো জোতা আনিব পাহৰি গৈছিল গাড়ীৰ পৰা আৰু লৈ আহি আছে মই তোক দেখাই নাছিলোঁ ৰে এটা বস্তু মনে কৰা নাছিলোঁ আজি দেখোন তামাম কেপ পিন্ধি আহিছ তই এটা এনে একদম সদায় এটা কি তো তামাম কেপ আছে কিন্তু তই ফাটা কেপটো পিন্ধি থাক আৰু মোক কৈ থাক টৰ্ণ হয় টৰ্ণ কোনো টৰ্ণ নহয় ফাটি যোৱা কেপ এটা পিন্ধি থাক কাম নাই আৰু কি হ'ল চিৰি দি যাব লাগিব ইয়াতে ইণ্ডিয়ান আইডলৰ একাডেমি আছে ইয়াতে চেণ্ডেল দেখি গম পাই কিমান পাৰ্টিচিপেট ইয়াত গোটেইবোৰ নাম লিখাব গৈছে পাৱাৰ লিফটিঙৰ কাৰণে ইও গৈছে তাত নাম লিখাবৰ কাৰণে হাউজ দ্য জোছ কেনে বহুত এক্সাইটমেণ্ট অল দ্য বেষ্ট থ্যাংক ইউ And guys, cheer up for this guy. This is the maximum lift for powerlifting. 140 kg squat, 90 kg bench, and 160 kg deadlift for 2 reps each, 100 minutes. So we need full power for this guy. Come on. এইফালে ব্ৰেকফাষ্ট খুলি আছে চেণ্ডউইচ হয় আৰু ইয়াতে দিছে পোহা আৰু এইটোতো কল এইটো এটা জুচ আৰু এইটো কণী আৰু এতিয়া ই খাই আছে পূৰা বঢ়িয়া আছে চবতকৈ ফাৰ্ষ্টতে খাইছে কল কিন্তু মই নাখাওঁ মই কল ভাল নাপাওঁ মই চবতকৈ ফাৰ্ষ্টতে চেণ্ডউইচ খাম খেলি কেনেকুৱা লাগিল ভাল লাগিছে বহুত ভাল মাইণ্ড ব্লয়িং একদম একো নেখেলে একো নকৰে মই মানে যুঁজি তাই যুগত মই মানে ইমান আগতে বহুত
প্ৰিপেৰেশ্যন আছিল কিন্তু টাইমত লৈ পেলাই নেখেলোঁ কিন্তু টাইমত মানে প্ৰায় পুচ কৰি থাকে যিকোনো মানে গানৰ ক্ষেত্ৰত আগৰ পৰাই গান গাওঁ কিন্তু এতিয়া মানে ইমান বেছি পুচ কৰে সদায় শুনাই থাকে মানে খাওঁতে শুওঁতে বহুতে এনিটাইম শুনাই থাকে তাই মোক যে মানে এনিটাইম পুচ কৰি থাকে যে এনেকৈ কম্পিটিশ্যনবিলাক খেল তাৰপিছত গান গা এনেকৈ কৈ এটা বস্তু যিকোনো বস্তু এটা ইমান শুনি থাকিলে যে এনেও ইনফ্লুৱেঞ্চ হোৱা যায় ন তো সেইকাৰণে বোলো ঠিক আছে চব পাতোঁ চব পাহৰি পেলাই চব তাইৰ কাৰণে ক্ৰেডিট বস্তু সেইটো আৰু ন হাজবেণ্ড ৱাইফ মানে ইটো সিটোক মানে ছাপৰ্ট কৰা সেইটোৱে কিন্তু মানে কি আৰু বৰ্ণ টেলেণ্টছবোৰ অকণমান মানে এক্সপ্ল'ৰ হ'লে ভাল লাগে ন ইমান টেলেণ্ট আছে কিন্তু নকৰে মানে হিডেন কৰি ৰাখে তো অলপ কৰ আৰু মই সেইকাৰণে মানে বিচাৰোঁ আজিও ৰাতিপুৱা আপোনালোকে দেখিছে বহি যে আছিল কেনেকুৱা ব'ৰ হৈ আছে হা বাৰে বাৰে কৈ আছে ইমান পাৰ্টিচিপেণ্ট হ'ল বহুত টাইম লাগিব যাওঁ কেটেগৰী ৱাইজ আছিল ন চব মানে এটা কেটেগৰীতে ইমান পাৰ্টিচিপেণ্ট মোৰ মানে ব'ৰ লাগি গৈছিল বহুত আছে সেইকাৰণে কৈ আছিলোঁ যে ব'ল একবাৰ তলৰ পৰা আহোঁ অমুক কৰোঁ মানে এটা জেগাত বহি থাকিব মোৰ বিৰাট মানে ব'ৰ লাগে মোৰ ইমান ধৈৰ্য নাথাকে এটা জেগাতে এনেকৈ বহি থাকিব মানে ইমান বেছি কনচিষ্টেঞ্চি মেইনটেইন কৰা নহয় এবাৰ তলৰ পৰা আহোঁ আকৌ অমুকত যোৱা এনেকৈ ভাবি আছোঁ নাই নোৱাৰা যাব মুঠৰ পৰা খেলিহে যাব তাৰপিছত অলপ মনে ব্ৰেইনে টোপনিও মাৰিলোঁ এনে চকু মেলিলোঁ এনেকৈ অলপ পূৰা বহি লৈছোঁ আৰু মোক কয় টোপনি মাৰো বুলি নিজে উঠ না তাত যাওঁ ব'ল তাতে যাওঁ The strong build men category D powerlifting. Back all 2 times. Rules and jintu. Rules and jintu. Rules and jintu. It will be more louder. They are the strongest. Come on. প্ৰাইজ লৈ ঘৰত গৈ আছোঁ আৰু মজা লাগিল আজি গোটেই দিনটো কেনেকুৱা লাগিল বঢ়িয়া লাগিছে আৰু প্ৰাইজটো পাই চবতকৈ বেছি মোৰ এইকাৰণে ভাল লাগিছে কাৰণ কিয় ৰাতিপুৱা 4:30টাতে উঠিছোঁ উঠি পেলাই ঘৰৰ গোটেই কামখিনি গোটেই কাম কৰি কিনে আহিছোঁ তো ডেফিনেটলি সেইটোৰো এটা ভাল হৈছে প্লাছ পইণ্ট কাৰণ কিয় ইমান কাম কৰি আহি পেলাই যদি কিবা এটা ঘৰত লৈ যাব পাৰি আছোঁ তো ডেফিনেটলি মনটো ভাল লাগে বেচেৰা ঘামি অৱস্থা নাই এতিয়া গৈ আছোঁ ঘৰ আৰু তেন্তে ভিডিঅ'টো এইখিনিতে সামৰোঁ নেকি আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব আমাৰ চেনেলটো বাই এভৰিৱান টেক কেয়াৰ